নমস্কাৰ বন্ধুসকল অসম ট্ৰেডিং ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো শ্বেয়াৰ মাৰ্কেট বা ষ্টক মাৰ্কেট সম্বন্ধে জানিবলৈ আৰু ইয়াৰ পৰা কেনেদৰে পইচা ইনকাম কৰিব পাৰি শিকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে সকলো ভিডিঅ'ৰ আপডেট আগতীয়াকৈ পাবলৈ বেল বটনটো ক্লিক কৰি দিব আহকচোন আজি আমি জানিবলৈ চেষ্টা কৰোঁ শ্বেয়াৰ ব্ৰকাৰ কি হয় ইতিমধ্যে আমি আগৰ ভিডিঅ'টোত গম পাইছো যে আপোনাৰ মোৰ দৰে সাধাৰণ মানুহে শ্বেয়াৰ মাৰ্কেটত ডাইৰেক্টলি পইচা ইনভেষ্ট কৰিব নোৱাৰো বা কোনো ষ্টক বা শ্বেয়াৰ ডাইৰেক্ট আমি নিজে বেচা কিনা কৰিব নোৱাৰো তাৰ বাবে আমাক কোনো কোম্পানী বা ফাৰ্ম বা কোনো ব্যক্তিৰ মধ্যস্থতাৰ প্ৰয়োজন হয় অৰ্থাৎ যিটো কোম্পানী বা যিজন ব্যক্তিয়ে আমি কোনো শ্বেয়াৰ বা ষ্টক কিনিবলৈ বা বেচিবলৈ লগোৱা অৰ্ডাৰবিলাক শ্বেয়াৰ মাৰ্কেটলৈকে লৈ যায় তাকেই ষ্টক ব্ৰকাৰ বুলি কোৱা হয় গতিকে ষ্টক ব্ৰকাৰ কোনো কোম্পানী বা ব্যক্তি যিকোনো হ'ব পাৰে যিটো কোম্পানী বা ব্যক্তি NEC বা BSC দৰে শ্বেয়াৰ মাৰ্কেটসমূহত ৰেজিষ্টাৰ্ড হৈ থাকে গতিকে শ্বেয়াৰ ব্ৰকাৰ কি কাক কোৱা হয় আপোনালোকে গম পালে শ্বেয়াৰ ব্ৰকাৰৰ সংজ্ঞাটো আন এক ধৰণৰ দিব পৰা যায় গতিকে এই ব্ৰকাৰবিলাকে আপুনি মই যি অৰ্ডাৰ লগালোঁ এই অৰ্ডাৰসমূহ শ্বেয়াৰ মাৰ্কেটত প্লেচ কৰে আৰু তাৰ বাবে এক কমিশ্যন বা ফিজ লয় আৰু সেই কমিশ্যন বা ফিজটোক আমি ব্ৰকাৰেজ বুলি কওঁ অৰ্থাৎ ব্ৰকাৰেজ বা এক কমিশ্যন লৈ আমাৰ অৰ্ডাৰবিলাক শ্বেয়াৰ মাৰ্কেটত প্লেচ কৰা কামটো যিয়ে কৰে তাকে কোৱা হয় ষ্টক ব্ৰকাৰ বা শ্বেয়াৰ ব্ৰকাৰ ঠিক আছে তেনেহ'লে আপোনালোকে অলৰেডি গম পালে শ্বেয়াৰ ব্ৰকাৰ বা ষ্টক ব্ৰকাৰ কাক কোৱা হয় গতিকে আমি নেক্সট আলোচনা কৰোঁ আহকচোন আমি ইয়াত কেনেকৈ ইনভেষ্ট কৰিম আমি শ্বেয়াৰ বা ষ্টক ইয়াত কেনেকৈ বেচিব বা কিনিব পাৰোঁ শ্বেয়াৰ মাৰ্কেটত শ্বেয়াৰ বা ষ্টক কিনিবলৈ বা বেচিবলৈ বা তাত পইচা ইনভেষ্ট কৰিবলৈ হ'লে আপোনাক এটা ট্ৰেডিং একাউণ্ট আৰু এটা ডিমেট একাউণ্টৰ প্ৰয়োজন হ'ব আৰু এই ট্ৰেডিং একাউণ্ট আৰু ডিমেট একাউণ্ট আপোনাক খুলি দিব পাৰিব শ্বেয়াৰ ব্ৰকাৰ বা ষ্টক ব্ৰকাৰে গতিকে এই ট্ৰেডিং একাউণ্টৰ পৰাই আপুনি শ্বেয়াৰ বেচা কিনা কৰিব পাৰিব এই ট্ৰেডিং একাউণ্ট আৰু ডিমেট একাউণ্টৰ মাজত অলপ ডিফাৰেঞ্চ আছে কি ডিফাৰেঞ্চ আছে আমি এইটো নেক্সট ভিডিঅ' টপিকত আলোচনা কৰিম ইয়াত যদি সেইটো বিষয়ে আলোচনা বহুত ভিডিঅ'টো দীঘল হৈ যাব গতিকে আমি নেক্সট টপিকত এই বিষয়ে আলোচনা কৰিম ঠিক আছে তেতিয়াহ'লে আপোনালোকে শ্বেয়াৰ ব্ৰকাৰ বা ষ্টক ব্ৰকাৰ ওচৰত ট্ৰেডিং একাউণ্ট বা ডিমেট একাউণ্ট অ'পেন কৰাৰ পিছত গোটেই প্ৰক্ৰিয়াটো কেনেদৰে চলে আমি আলোচনা কৰা হওক শ্বেয়াৰ ব্ৰকাৰ কোম্পানী বা ষ্টক ব্ৰকাৰ কোম্পানীৰ ওচৰত যেতিয়া আপুনি ট্ৰেডিং বা ডিমেট একাউণ্টটো অ'পেন কৰাব তেওঁলোকে কোম্পানীৰ ফালৰ পৰা আপোনালোকক এটা লগইন ID আৰু এটা পাছৱৰ্ড দিব সেই ID আৰু পাছৱৰ্ড ব্যৱহাৰ কৰি আপুনি সেই নিৰ্দিষ্ট ব্ৰকাৰটোৰ ৱেবছাইটত লগইন হ'ব পাৰিব এই লগইন হোৱা প্ৰচেছটো ফেচবুক ইউটিউব আদিত ছ'চিয়েল মিডিয়াত আপোনালোকে লগইন হোৱা প্ৰচেছৰ দৰে প্ৰায় একেই হৈ যায় গতিকে এই বিষয়ে লগইন হোৱাত আপোনালোকৰ কোনো প্ৰব্লেম নহয় আপোনালোকক মই লাইভ মোৰ নিজৰ ট্ৰেডিং একাউণ্টত লগইন হৈ দেখাই দিছোঁ এবাৰ চাই লওঁ আহক এইটো হৈছে ফায়াৰ ছিকিউৰিটিজ নামৰ শ্বেয়াৰ ব্ৰকাৰটোৰ ষ্টক ব্ৰকাৰটোৰ ট্ৰেডিং প্লেটফৰ্ম বুলি ক'লে আপোনালোকে কনফিউজ হ'ব পাৰিব ট্ৰেডিং প্লেটফৰ্ম অন্য একো নহয় ট্ৰেডিং প্লেটফৰ্ম হৈছে এটা ৱেবছাইট বা এটা মোবাইল এপ্লিকেশ্যন হ'ব পাৰে যিটো এপ্লিকেশ্যন বা মোবাইল এপ্লিকেশ্যনৰ পৰা বা যিটো ৱেবছাইটৰ পৰা আপুনি শ্বেয়াৰ বেচা কিনাৰ বাবে অৰ্ডাৰ প্লেচ কৰিব পাৰে বা শ্বেয়াৰ মাৰ্কেটত আপুনি ইনভেষ্ট কৰিবৰ বাবে তাৰ পৰা অৰ্ডাৰ দিব পাৰে সেইটো হৈছে ট্ৰেডিং প্লেটফৰ্ম গতিকে এইটো হৈছে ফায়াৰ্ছ ব্ৰকাৰ্ছৰ ট্ৰেডিং প্লেটফৰ্ম আপোনালোকে যি ব্ৰকাৰ কোম্পানীতে বা যি ব্ৰকাৰতে একাউণ্ট নোখোলক এনেকুৱা এটা ট্ৰেডিং প্লেটফৰ্ম আপোনালোকে পাব তাত কিছুমান সুবিধা অসুবিধা কোনোবাটো কোম্পানীয়ে অলপ বেছি সুবিধা দিয়ে কিছুমানে অলপ কম সুবিধা দিয়ে তেনেকুৱা থাকিব কিন্তু ট্ৰেডিং প্লেটফৰ্মটোত বেছিক যোনখিনি থাকিব লগা থাকে সেইখিনি পাব এই ফায়াৰ্ছ ব্ৰকাৰটোত এটা ফায়াৰ্ছ মাৰ্কেট নামৰ এটা মোবাইল এপ্লিকেশ্যনো এভেইলেবল আছে আপোনালোকে এইটো ডাউনলোড কৰি চাব পাৰে ধৰি লওক আপুনি আজি কিবা এটা শ্বেয়াৰ কিনিব বিচাৰিছে সেইটো শ্বেয়াৰ মাৰ্কেটত ৰেজিষ্টাৰ্ড থকা যিকোনো কোম্পানী বা যিকোনো শ্বেয়াৰ হ'ব পাৰে যেনে ধৰি লওক আপোনালোকে শুনিছে নিশ্চয় নাম বাজাজ ষ্টাৰ চিমেণ্ট হিন্দুস্তান ইউনিলিভাৰ SBI বেংক ICICI বেংক ইত্যাদি বিভিন্ন ধৰণৰ বিভিন্ন কোম্পানী বা বেংকৰ শ্বেয়াৰ NEC BSC দৰে শ্বেয়াৰ মাৰ্কেটত ৰেজিষ্টাৰ্ড হৈ আছে গতিকে ধৰি লওক আপুনি SBI অৰ্থাৎ ষ্টেট বেংক অফ ইণ্ডিয়াৰ 10টা শ্বেয়াৰ আজি আমি কিনিব বিচাৰিছোঁ তাৰ বাবে আপুনি ইয়াত প্ৰথমতে ইয়াত স্ক্ৰীণত চাই যাওক মই স্ক্ৰীণতে আপোনাক দেখাই দিছোঁ ইয়াত চাৰ্চ কৰিব লাগিব ইয়াত SBI চাৰ্চ কৰিলে ইয়াত দেখিছে ইয়াত আহি গ'ল SBI ষ্টেট বেংক অফ ইণ্ডিয়াৰ শ্বেয়াৰ তাত ক্লিক কৰিলে আৰু ইয়াৰ পৰা ক্লিক কৰাৰ পাছত আপোনালোকে স্ক্ৰীণত দেখা পাইছে এইটো SBI যোনটো শ্বেয়াৰ আছে শ্বেয়াৰটোৰ কেণ্ডেলষ্টিক চাৰ্ট এখন আপোনালোকে ইয়াৰ পৰাই অৰ্ডাৰ প্লেচ কৰিব পাৰিব ইয়াত ক্লিক কৰিলেও হ'ব ইয়াৰ পৰা বাই বা চেল যি কৰে আপুনি কৰিব পাৰিব বা ইয়াতো আপোনালোকে ওলাই থাকে বাই চেল এই সুবিধাখিনি ফায়াৰ্ছ যোনটো ট্ৰেডিং প্লেটফৰ্ম আছে ফায়াৰ্ছ ব্ৰকাৰ তাত বেছিকৈ পোৱা যায় গতিকে মানে ইয়াৰ পৰা শ্বেয়াৰ বা ষ্টক বেচা কিনা কৰাৰ আপোনাৰ সুবিধাটো ফাষ্ট কৰিব পাৰে আপোনাৰ সুবিধা শ্বৰ্টকাট বহুত এভেইলেবল আছে গতিকে সেইকাৰণে মই এইটো প্ৰিফাৰ কৰোঁ ফায়াৰ্ছ ব্ৰকাৰটো ধৰি লওক আমি এনেদৰে ইয়াৰ পৰাই 10টা SBI শ্বেয়াৰ কিনাৰ বাবে অৰ্ডাৰ প্লেচ কৰিছোঁ আৰু অৰ্ডাৰটো প্লেচ কৰাৰ লগে লগে ছেকেণ্ডৰ ভিতৰত আপোনাৰ
অৰ্ডাৰটো শ্বেয়াৰ মাৰ্কেটলৈকে ব্ৰকাৰ কোম্পানীলৈ লৈ যাব আৰু মাৰ্কেটত এনেকুৱা এটা বেলেগ অৰ্ডাৰ চাৰ্জ কৰিব যিটোৱে SBI বেংকৰ শ্বেয়াৰ 10টা শ্বেয়াৰ বেচিব বিচাৰিছে। আপুনি কিনিব বিচাৰিছে আৰু আন কোনোবাই এজনে বেচিব বিচাৰিছে। এতিয়া এই দুটা মেচিং অৰ্ডাৰ প্ৰচেছ কৰি আপুনি কিনিব বিচৰা শ্বেয়াৰ 10টা আপোনাৰ ডিমেট একাউণ্টত জমা কৰিব আৰু আপুনি যি পইচা এই শ্বেয়াৰকেইটাৰ বাবদ যি পইচা পে'মেণ্ট কৰিব সেই পইচা যোনজনে শ্বেয়াৰকেইটা বেচিছিল তেওঁ পইচাটো পাই যাব। গতিকে এই সম্পূৰ্ণ প্ৰক্ৰিয়াটোৰ মধ্যস্থতাকাৰী হৈছে ষ্টক ব্ৰকাৰ। এই ষ্টক ব্ৰকাৰেই এই সম্পূৰ্ণ প্ৰক্ৰিয়াটো সম্পন্ন কৰে। ইতিমধ্যে অলৰেডি আপোনালোকে গম পাই গ'ল ষ্টক ব্ৰকাৰ কি আৰু ষ্টক ব্ৰকাৰ জৰিয়তে ট্ৰেডিং একাউণ্ট বা ডিমেট একাউণ্ট খুলি আপুনি কেনেকৈ শ্বেয়াৰ বেচিব বা কিনিব পাৰিব সেইটো আপোনালোকে অলৰেডি বুজি পাইছে। এতিয়া আমি আহোঁ ষ্টক ব্ৰকাৰ টাইপছ। ব্ৰকাৰৰ দুটা টাইপছৰ ষ্টক ব্ৰকাৰ থাকে, ডিছকাউণ্ট ব্ৰকাৰ আৰু ফুল ছাৰ্ভিচ ব্ৰকাৰ। গতিকে এই টাইপছৰ বিষয়ে আমি ডিটেইলছ আলোচনা কৰোঁ। মুঠতে আপোনালোকে জানি থওক যে ব্ৰকাৰৰ দুই টাইপছৰ থাকে, ফুল ছাৰ্ভিচ ব্ৰকাৰ আৰু ডিছকাউণ্ট ব্ৰকাৰ। বৰ্তমান যুগ হৈছে ইণ্টাৰনেটৰ যুগ। গতিকে এই ইণ্টাৰনেটৰ যুগত আমাৰ মাজত বহুতো ষ্টক ব্ৰকাৰ দেখা পোৱা যায়, যেনে ICICI বেংক, ফায়াৰ্ছ ছিকিউৰিটিজ, এঞ্জেল ব্ৰকিং, জিৰ'ধা, শ্বেৰ খান, কটক মহিন্দ্ৰা ইত্যাদি ইত্যাদি। এই ষ্টক ব্ৰকাৰসমূহৰ মাজৰ পৰা কোনো এটা ষ্টক ব্ৰকাৰ যেতিয়া আপুনি ট্ৰেডিং একাউণ্ট আৰু ডিমেট একাউণ্ট খুলিবলৈ চুজ কৰিব তেতিয়া এটা কথা আপোনালোকে মন কৰিব যাতে ব্ৰকাৰটোৰ যোনটো ট্ৰেডিং প্লেটফৰ্ম থাকে বা যোনটো মোবাইল এপ্লিকেশ্যন থাকে সেইটো যাতে ইউজাৰ ফ্ৰেণ্ডলি হয়, যাতে অতি সহজভাৱে আপোনালোকে ইউজ কৰিব পাৰে। কাৰণ শ্বেয়াৰ মাৰ্কেটত প্ৰতিটো ছেকেণ্ড আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ হৈ পৰে। বিশেষকৈ ইণ্ট্ৰাডে ট্ৰেডিঙৰ ক্ষেত্ৰত প্ৰতিটো ছেকেণ্ডৰ মূল্য যথেষ্ট হৈ যায়। কাৰণ 1 ছেকেণ্ডত এটা শ্বেয়াৰৰ প্ৰাইচ কিমান কমিব বা কিমান বাঢ়ি যাব সেইটো মই কল্পনা কৰিব নোৱাৰিম। গতিকে ইণ্ট্ৰাডে ট্ৰেডিঙৰ ক্ষেত্ৰত সময়ৰ মূল্য অতি গুৰুত্বপূৰ্ণ। আৰু ডেলিভাৰী ট্ৰেডিং বা অপশ্যন ডেলিভাৰী কি আছে এইবিলাকৰ বিষয়ে আমি পিছত আলোচনা কৰিম। মুঠতে এটাই বৰ্তমান জানি থওক যে ইণ্ট্ৰাডে ট্ৰেডিঙৰ ক্ষেত্ৰত সময় অতি গুৰুত্বপূৰ্ণ হৈ পৰে। আৰু যিসকলে নতুনকৈ ষ্টাৰ্ট কৰে, যিসকলে নতুন শ্বেয়াৰ মাৰ্কেট ট্ৰেডিং কৰিব আৰম্ভ কৰে সকলোৱে প্ৰথম ইণ্ট্ৰাডে কৰে। গতিকে ইণ্ট্ৰাডে ক্ষেত্ৰত সময় অতি গুৰুত্বপূৰ্ণ হৈ পৰে। আপোনালোকে স্ক্ৰীণত দেখা পাই থকা এইটো হৈছে ফায়াৰ্ছ ছিকিউৰিটিজ নামৰ ব্ৰকাৰ কোম্পানীটোৰ ট্ৰেডিং প্লেটফৰ্ম। এইটো ইউজ কৰিবলৈ অলপ সহজ হৈ পৰে। বেলেগতকৈ মই যিমান ইউজ কৰি চালোঁ, বেলেগতো একাউণ্ট এভেইলেবল আছে মোৰ, কিন্তু যিমান ইউজ কৰিলোঁ তাতকৈ এইটো অলপ সহজ পাইছোঁ। আৰু এওঁলোকৰ মোবাইল এপ্লিকেশ্যনটো এভেইলেবল আছে ফায়াৰ্ছ মাৰ্কেট বুলি, সেইটো যথেষ্ট সুবিধা আছে। বিশেষকৈ এওঁলোকৰ যোনটো ট্ৰেডিং প্লেটফৰ্ম হয় এইটো tradingview.com বুলি এটা ইণ্টাৰনেশ্যনেল ৱেবছাইট আছে, তেওঁলোকৰ লগত শ্বেয়াৰ আছে। গতিকে সেইকাৰণে ড্ৰয়িং টুল বা ট্ৰেণ্ড লাইন, ইণ্ডিকেটৰ আদি বিভিন্ন ধৰণৰ সুবিধাখিনি এই ট্ৰেডিং প্লেটফৰ্মটোত বেছিকৈ পোৱা যায়। আপোনালোকেও যদি এই ফায়াৰ্ছ ব্ৰকাৰ জৰিয়তে ট্ৰেডিং একাউণ্ট বা ডিমেট একাউণ্ট অ'পেন কৰিব বিচাৰিছে তেনেহ'লে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত ক্লিক কৰি ডিটেইলছখিনি ফিল আপ কৰি দিব আৰু তেওঁলোকৰ ফালৰ পৰা আপোনাক কল কৰি গোটেই প্ৰচেছটো কমপ্লিট কৰিব। আপোনাৰ ট্ৰেডিং একাউণ্ট বা ডিমেট একাউণ্ট এক্টিভ হৈ যাব। বা স্ক্ৰীণত ওলাই থকা হোৱাটছএপ নম্বৰটো বা মেইল আইডিটোত আপোনালোকে যোগাযোগ কৰিও এই একাউণ্ট অ'পেনিঙৰ প্ৰচেছটো কমপ্লিট কৰিব পাৰে। আৰু এওঁলোকৰ তাত একাউণ্ট অ'পেনিঙৰ বৰ্তমান ফ্ৰী চলি আছে। আপোনালোকে ফ্ৰী, কোনো পে'মেণ্ট কৰিব নালাগে, কোনো ফিজ দিব নালাগে একাউণ্ট অ'পেনিঙৰ বাবে, সম্পূৰ্ণ ফ্ৰী চলি আছে। ঠিক আছে বন্ধুসকল, আজি আপোনালোকে গম পালে শ্বেয়াৰ ব্ৰকাৰ বা ষ্টক ব্ৰকাৰ কি হয় আৰু ইয়াত আপোনালোকে কেনেদৰে শ্বেয়াৰ বেচা কিনা কৰিব পাৰিব, এই বিষয়ে আপোনালোকে গম পালে। নেক্সট ভিডিঅ'ত আমি ডিছকাছ কৰিম শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰিবলৈ আপোনাক মিনিমাম কিমান টকাৰ প্ৰয়োজন হ'ব। প্ৰথম ষ্টাৰ্টিঙত আপুনি হাতত কিমান টকা লৈ শ্বেয়াৰ মাৰ্কেটত সোমাব পাৰে বা এণ্টাৰ হ'ব পাৰে, আৰু শ্বেয়াৰ বেচা কিনা কৰি আপুনি কেনেদৰে আপোনাৰ প্ৰফিট হ'ব। আজি যে শ্বেয়াৰ বেচা কিনা কৰিবলৈ আপুনি শিকিলে তাৰ পৰা আপোনাৰ প্ৰফিট কেনেদৰে আহিব আপোনাৰ হাতলৈ, সেই বিষয়ে আমি আলোচনা কৰিম। আৰু নেক্সট ভিডিঅ'ত মই লাইভ ট্ৰেডিং কৰি দেখাম। আপোনাৰ ট্ৰেডিং মানে লাইভ আপোনালোকক শ্বেয়াৰ বাচিম বা শ্বেয়াৰ কিনি আপোনাক দেখাম কেনেদৰে শ্বেয়াৰ বেচা কিনা কৰিব পাৰে। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। থেংক ইউ ফ্ৰেণ্ডছ।